হেল্ল' এভৰিৱান, কেনেকুৱা আপোনালোকৰ? আশা ৰাখিছোঁ আপোনালোক সকলো সুস্থ হৈ আছে। বহুত দিন একো ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আজি ভাবিলোঁ আপোনালোকৰ লগত এটা অলপ ইউনিক ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। আজি মই কাচকলৰ পনীৰ বনাইছিলোঁ। তাৰ কাৰণে মই লৈছোঁ কাচকল 3টা আৰু 3টা কাচকলৰ মই ভালদৰে বাকলি গুচাই ল'লোঁ আৰু মিহি মিহিকৈ কুটি ল'লোঁ। আৰু এইখিনি এতিয়া মই মিক্সাৰ জাৰ এটাত লৈ ল'ম। লৈ তাতে মই দি ল'ম গাখীৰৰ সৰটো দিছোঁ মই, যিটো মানে আমি গাখীৰ পগালে তাৰ ওপৰত যিটো সৰ উঠে তাৰে মই 2 চামুচ দি লৈছোঁ। আৰু যদি আপোনালোকৰ ওচৰত গাখীৰৰ সৰ নাথাকে তেনেহ'লে আপোনালোকে আমুলৰ ফ্ৰেছ ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰিব। আৰু এতিয়া এইখিনি মই এটা ভালদৰে পেষ্ট বনাই ল'লোঁ। আৰু এই দেখিছে কি ধুনীয়াকৈ পেষ্ট হৈ গ'ল। পেষ্টটো ভালকৈ কৰিব যাতে কোনো গোটা বা নাথাকে, কাচকলৰ গোটা যাতে তাত নাথাকে। আৰু এতিয়া মই এইখিনি মিক্সাৰ জাৰটোৰ পৰা এটা বলত কাঢ়ি ল'লোঁ। আৰু এতিয়া ইয়াতে মই ভালদৰে মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পিছত দেখিছে মোৰ মানে পেষ্টখিনি অলপ ডাঠ হৈছে, সেইটো কাৰণে ইয়াতে মই 1 চামুচ গাখীৰ মিলাই লৈছোঁ। আৰু আপোনালোকৰ ওচৰত যদি গাখীৰ নাথাকে তেনেহ'লে পানীও ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত দেখিছে কি ধুনীয়া এটা পেষ্ট হৈ গ'ল। আৰু এতিয়া ইয়াতে মই দি ল'ম 1 চামুচ ময়দা আৰু দি ল'ম 1 চামুচ কৰ্ণফ্ল'ৰ। আৰু এইখিনি দিও মই ভালদৰে মিক্স কৰি ল'ম যাতে ভালদৰে গোটেইখিনি মিক্স হৈ যায়। আৰু এতিয়া ইয়াতে মই দি ল'ম খোৱা চ'ডা, একদম অকণমান, দেখিছে মই একেবাৰে অকণমান দিছোঁ। আৰু দি লৈ এইখিনিও মই এতিয়া ভালকৈ মিক্স কৰি ল'ম। যদি এতিয়াও আপোনালোকৰ পেষ্টখিনি অলপ ডাঠ নিচিনা দেখে তেনেহ'লে এতিয়াও আপুনি অকণমান পানী ব্যৱহাৰ কৰিব পাৰে। আৰু আনফালে এখন মই ষ্টীলৰ প্লেট লৈছোঁ আৰু এইখনত অলপ তেল সানি লৈছোঁ। সানি লৈ পেলাই ইয়াতে মই যিখিনি পেষ্ট বনাইছিলোঁ কাচকলৰ সেইখিনি দি ল'ম। দি লৈ মই সমান কৰি ল'ম। এইখিনি খুব ভাল হয় খাবলৈ, এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। কাচকল বুলি কোনেও ক'বই নোৱাৰিব, ইমান সোৱাদ হয়। আৰু এইফালে মই এখন কেৰাহীত অলপ পানী গৰম হ'বৰ কাৰণে ৰাখি দিম। আৰু পানীখিনিৰ ওপৰত এটা এনেকৈ ষ্টীলৰ বাতি লৈছোঁ আৰু ইয়াতে মই পানী দি লৈছোঁ। মানে আমি একেলগে 2টা কাম কৰিম। আৰু ইয়াৰ কাৰণে যিখিনি আমি গ্ৰেভি বনাম তাৰ কাৰণে মই এটা বিলাহী লৈছোঁ আৰু বিলাহীটো মই কাটি এনেকৈ দি লৈছোঁ। এটা পিঁয়াজ লৈছোঁ, পিঁয়াজটো মই এনেকৈ সমানে দুটুকুৰা কৰি লৈছোঁ। অলপ কেইটামান নহৰু দিলোঁ, এটা জলকীয়া আৰু অকণমান জিৰা আৰু অকণমান জালুক দিছোঁ। আৰু লগতে অকণমান ডালচেনি দিছোঁ। ইলাচি যদি আপোনালোকৰ ওচৰত থাকে ইলাচিও দি ল'ব পাৰে, মোৰ ওচৰত নাছিলে সেইকাৰণে মই নাই দিয়া। আৰু এতিয়া সেই বাতিটোৰ ওপৰত যিখন প্লেটত আমি পেষ্টখিনি লৈছিলোঁ সেইখিনি দি ঢাকন মাৰি 15 পৰা 20 মিনিট সময়ৰ কাৰণে সিজিবৰ কাৰণে ৰাখি দিম। আৰু এইখিনি আমাৰ পনীৰখিনি ভাপতে হৈ যাব। আৰু যেতিয়া আপোনালোকে কটাৰী এখনে সুমুৱাই পেলাই চাব, যদি কটাৰীখনত লাগি আহে তেনেহ'লে জানিব যে এইখিনি ৰেডি হোৱা নাই। আৰু যদি কটাৰীখন ক্লিয়াৰ হৈ আহে তেনেহ'লে গম পাব যে আমাৰ পনীৰ ৰেডি হৈ গ'ল। মোৰ এতিয়া হোৱা নাই, দেখিছে কটাৰীত লাগি আহিছে, সেইটো কাৰণে মই আৰু 5 মিনিট সময় ৰাখি দিলোঁ। আৰু এয়া দেখিছে মই এনেকৈ চুওঁতে মোৰ হাতত লগা নাই, মানে মোৰ পনীৰ ৰেডি হৈ গ'ল। আৰু লগতে দেখিছে ইয়াত যে যিখিনি মই বিলাহী পিঁয়াজ দিছোঁ এইখিনিও ভালদৰে সিজি গ'ল। এতিয়া আমাৰ কামটো সহজ হ'ল আৰু সময়ো কম হ'ল। আৰু এতিয়া এইখিনি মই পনীৰৰ শ্বেপত কাটি ল'ম। আপোনালোকে নিজৰ ইচ্ছামতে যিকোনো শ্বেপত কাটি ল'ব পাৰিব। এতিয়া ইয়াৰে এটুকুৰা মই আপোনালোকক উলিয়াই দেখাইছোঁ। দেখিলে আপোনালোকে গম পাব কিমান কোমল হৈছে, কিমান স্মুথ হৈছে। আৰু যেতিয়া গ্ৰেভিৰ লগত এইখিনি বনাব নহয় খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু গ্ৰেভি নকৰি যদি এনেই নৰ্মেল খাব বিচাৰে তেনেহ'লে তেলত ফ্ৰাই কৰি অলপ মছলা সানি তেলত ফ্ৰাই কৰি খালেও খাব পাৰিব, সেয়াও তেনেদৰে খায়ো ভাল লাগে। আৰু এতিয়া মই মিক্সাৰ জাৰটোত যিখিনি বিলাহী সিজাই লৈছিলোঁ সেইখিনি দি ল'লোঁ আৰু তাতে কাজু কেইটামানো দি লৈছোঁ আৰু দি লৈ ভালদৰে পেষ্ট কৰি ল'লোঁ। আৰু একেখন কেৰাহীতে মই এতিয়া মিঠাতেল গৰম হ'ব দিলোঁ। আৰু যেতিয়া মিঠাতেলখিনি গৰম হ'ল তাতে মই অকণমান জিৰা দি ল'লোঁ। আৰু তাৰপিছত যিখিনি মই বিলাহীৰ পেষ্ট বনাইছিলোঁ সেইখিনি দি ল'লোঁ। দি লৈ অলপ সময় ভালদৰে মজাই থাকিম যাতে বিলাহীৰ কেঁচা আৰু পিঁয়াজৰ কেঁচা গোন্ধটো নাইকিয়া নহয়। যিহেতু সিজাই লৈছোঁ তথাপিও অলপ সময় তেলত ভাজিলে এটা ধুনীয়া গোন্ধ আহে। আৰু তাৰপিছত নিমখ দিলোঁ, হালধি দিলোঁ আৰু অকণমান গৰম মছলা দিলোঁ। আৰু চাহী পনীৰ মছলাটো দিছোঁ, যিহেতু পনীৰে হয়, কাচকলৰ হয় তথাপিও পনীৰে হয়, সেইটো কাৰণে মই পনীৰ মছলা দিলোঁ। আৰু অকণমান ৰং জলকীয়াটো দিছোঁ, যিটো জ্বলা নহয় অকল কালাৰ উঠে, সেইটো দিছোঁ। আৰু দি লৈছোঁ অকণমান কচুৰি মেথিটো দিবই, তেতিয়া খাবলৈ বহুত ধুনীয়া হয়। আৰু এতিয়া এইখিনি মিক্স কৰি ল'ম ভালদৰে কৰি অকণমান সময় গেছত ৰাখি দিম যাতে পানীটো অকণমান শুকাই আহে।
আৰু যেতিয়া পানীটো অকণমান শুকাই গ'ল দেখিছে, এতিয়া মই ইয়াতে আকৌ গাখীৰৰ সৰ এচামুচ দি দিছোঁ। মই আগতেও কৈছোঁ যদি আপোনালোকৰ ওচৰত গাখীৰৰ সৰ নাথাকে তেনেহ'লে আপোনালোকে আমুলৰ ফ্ৰেছ ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰিব। তাৰ এচামুচ বা 1.5 চামুচ দি দিব। তেতিয়া আমাৰ মানে গ্ৰেভিখিনি ক্ৰীমি হ'ব আৰু খাবলৈ খুবেই সোৱাদ লগা হ'ব। আৰু এতিয়া যিখিনি মই পনীৰৰ পিচ কাটি থৈছিলোঁ সেইখিনি দি লৈছোঁ। পনীৰ কেইটুকুৰা দিয়াৰ পাছত এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। আৰু গ্ৰেভিটো কিমান ডাঠ কৰে সেইটো আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। মই অকণমান পানী দি অকণমান পনীয়া কৰিছোঁ, বহুত বেছি এটা ডাঠ হ'লেও খাবলৈ ভাল নালাগিব। আৰু এয়া দেখিছে মোৰ কাচকলৰ পনীৰৰ গ্ৰেভি ৰেডি হৈ গ'ল, খাবলৈ খুব ভাল লাগিছিলে। আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব, আৰু ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।